ছাৰে থালি বজাবলৈ ক'লে আমাৰ ৰাইজে হাতুৰে কোবাই গোটেই কাঁহী বাতি ফুটাই দিলে ছাৰে তালি বজাবলৈ ক'লে বেলকনিত ওলাই ৰাইজ তিনিআলি চাৰিআলি ৰাজপথলৈ ওলাই গোটেই প্ৰচেছন কৰি যুদ্ধ জিকাৰ দৰে ফটকা ফুটাই দেৱালী পাতি দিলে এইবাৰ ছাৰে চাকি জ্বলাবলৈ কৈছে আমাৰ ৰাইজে বা কি জ্বলাই এইটো দেখিলেহে গম পাম হে ভগৱান এনেকুৱা নহ'লেই হয় আৰু যোৱাবাৰ থালি নবজালেও তালি কিন্তু আমি ঘৰতে সোমাই বজাইছিলোঁ কিন্তু এইবাৰৰ যোনটো 9টা বজাৰ 9 মিনিটৰ কাৰ্যসূচী সমৰ্থন নকৰোঁ বেয়া নাপাব কিয় কৈছোঁ শুনক নাম্বাৰ 1 স্পেইন বা ইটালীৰ দৰে উন্নত দেশবিলাকত চিকিৎসা কৰ্মীক অভিবাদন জনাবলৈ কিছুমান হাততালি বজাই বা বেলকনিত থালি বজাই অভিবাদন জনোৱা কিছুমান কাৰ্যসূচী তেওঁলোকে কৰিছে আৰু তাকে দেখি আমিও সেইখিনি কৰিবলৈ ওলাইছিলোঁ কিন্তু এই গোটেই কাৰ্যসূচীটো আমাৰ যোনটো জনতা কাৰফিউ দিনাখন লোৱা হৈছিল এইটো এটা ফ্লপছত পৰিণত হ'ল লগে লগে জনতা কাৰফিউৰ দৰে এটা ডাঙৰ কাৰ্যসূচী গোটেই ফুটুকাৰ ফেনত পৰিণত হ'ল কিন্তু বেলেগ দেশত হয় আমাৰ দেশত নহয় কিয় তাৰ প্ৰধান কাৰণ আছে আমাৰ দেশৰ জনগাঁথনি আৰু আন উন্নত দেশৰ জনগাঁথনিৰ মাজত জনসাধাৰণৰ মাজত এটা পাৰ্থক্য আছে আমাৰ দেশৰ মানুহবিলাক যে সামান্য বেলেগ এই কথাটো কি গভৰ্ণমেণ্টৰ যিখিনি ডাঙৰ ডাঙৰ আইএছ অফিচাৰ বা আইপিএছ অফিচাৰ আছিলে তেওঁলোকে জনা নাছিলে নেকি বা প্ৰধানমন্ত্ৰীক অৱগত কৰা নাছিলে নেকি নতুবা বিজেপিৰ যিখিনি চোকা চোকা বাঘা বাঘা মানুহ আছিল তেওঁলোকে এইবিলাক কথা জনা নাছিল নেকি ধৰি ললো তেওঁলোকে এইখিনি কথা জনা নাছিল এইবাৰো মানুহখিনি বাহিৰলৈ ওলাই আহি মমবাতি বা জুই লৈ সমদল কৰে দেৱালী পাতে তেন্তে হতে এই ইমান দীঘলীয়া এটা লকডাউনৰ সময়সীমা বা ইমান কষ্ট অৰ্থনীতি যিটো ৰিস্ক লৈছো এই গোটেই পাৰ্টটো একদম ধ্বংস হৈ যাব এবাৰ সাপে কামুৰিলে কেঁচুলৈও ভয় খাব লাগে এবাৰটো কেঁচু ওলালে সাপটোলে কিয় আমি ভয় কৰা নাই নাজানো এই কথাটো কোনে ৰিস্ক ল'ব Number 2, লকডাউনৰ এইকেইদিনত কৃষি কৰ্মকে আৰম্ভ কৰি ফেক্টৰী যাতায়াত আদি সকলো স্তব্ধ হৈ গ'ল অৰ্থনৈতিক অৱস্থা কঁকাল ভাঙি গৈছে ইমান এটা ৰিস্ক লোৱাৰ পিছতো যদি আমি এনেকুৱা সৰু বা নলবলগীয়া এটা সৰু সিদ্ধান্তৰ কাৰণে এটা ৰিস্ক লৈ লোৱা সিদ্ধান্তৰ কাৰণে যদি গোটেইখিনি ভাঙি যাবলৈ হয় তেতিয়াহ'লে কিন্তু আমি কিমান দিনলৈ আমাৰ এই সমাজ ব্যৱস্থাত পানী ধাৰা নচৰা হ'ব এইটো সময়তহে আমি সকলোৱে গম পাম Number 3, 133 কোটি জনতা ঘৰৰ ভিতৰত সোমাই আছে ঘৰত সোমাই থাকিবলৈ দিয়ক না কিয় বাৰে বাৰে এটো জ্বলোৱা হেতু বজোৱাখিনি কৰিব লাগে ইয়াৰ পৰা কি লাভ হ'ব বুজি পোৱা নাই আমি এফালে তালি বজাইছো চিকিৎসা কৰ্মীসকলৰ মনোবল বৃদ্ধিৰ কাৰণে হিফালে শুনামতে পাৰ্সোনেল প্ৰটেকচন কিট বিলাক কমি গৈছে এফালে আমি চাকি জ্বলাম দুখীয়া মানুহখিনি মনোবল বৃদ্ধিৰ কাৰণে হিফালে দেখিছো পুলিচে ৰাস্তাত বহুৱাই সেই দুখীয়া মানুহখিনি গোটে স্যানিটাইজাৰ পানী মাৰি কানে মুখে মাৰি দিছে in Bareilly in Uttar Pradesh's fire department and where they were stopped by the fire department and traffic police and in Bareilly then they sprayed chemicals on them in a bid to sanitize them before they go ahead এটা কথা কিন্তু জানাটো আমি সকলে দৰকাৰ যে এঘৰ মানুহত যদি খাবলৈ নাপায় পেটত ভোক আছে আনঘৰ মানুহত মোবাইলৰ ফ্ল্যাশলাইট লগালে তেওঁ ভোক নকমে বা তেওঁ মনোবল বৃদ্ধি নাপায় নাম্বাৰ 4 133 কোটি জনসংখ্যাৰ ভিতৰত 100 কোটিক যদি আমি ধৰো চাকি জ্বলাই বুলি বাৰু 50 কোটিয়ে ধৰিলো বাকিখিনে যেনবা ফ্ল্যাশ লাইট জ্বলালে 50 কোটি জনতাই যদি এগছিকেও চাকি জ্বলায় আৰু এগছি চাকিত যদি 50 ml তেল লাগে আৰু প্ৰত্যেক লিটাৰ তেলত যদি 100 টকাও ধৰো 130 টকা হৈ গল 100 টকাও যদি ধৰো তেন্তে কিমান খৰচা হ'ব জানেনে প্ৰায় 250 কোটি টকাতকৈও বেছি 250 কোটি টকাতকৈও বেছি যাৰ পৰা আমি মন কৰা হেতেন 20 বা 25 খন হস্পিটাল খুলিব পাৰিলো হেতেন কিন্তু বহুতে কৈছে অকনমান যদি চাকি জ্বলাও বা ফ্ল্যাশ লাইট জ্বলাও তেন্তে তাৰ পৰা বহুত পোহৰ উৎপন্ন হ'ব তাপ বিকিৰণ ঘটিব আৰু এই গুটে তাপখিনিয়ে কৰোনা ভাইৰাছক দহি পুৰি মাৰিব
আৰু এইটো কথা এনেকুৱা হ'ল আমাৰ অলপ দিনৰ আগতে অসমত যে ফ্লেছ লাইট লগাই বা ইস্ত্ৰি কৰি যে ভিজা ষ্টেডিয়াম শুকুৱাইছিলে কথাটো ঠিক তেনেকুৱাই এতিয়া বহুতে কৈছে যে অকনমান তেল জ্বলোৱাত কি ইমান ডাঙৰ কথাটো আছে কিন্তু এইটো এটা ক্ৰাইচিছৰ সময় হাহাকাৰ লগাৰ এটা সময় কাৰণ আমি আৰু কিমান দিনলৈ কেনেকুৱা এটা পৰিস্থিতিলৈ যাওঁ কোনেও ক'ব নোৱাৰে সেই গতিকে সৰু সৰু বস্তু সৰু সৰু এটা আলু পিঁয়াজ কেইটামান চাউল আমি ধৰি ৰাখিব লাগে সাঁচি ৰাখিব লাগে আৰু পাৰিলে অন্যক সহায় কৰিব লাগে বহুতে কৈছে এইটোৰ পৰা একতা আহিব বা তেখেতে কৈছে এগছি চাকি বা এটা ফ্লাছ কিছু সময়ৰ কাৰণে জ্বলাই দিলে কি হ'লনো কৈছে যেতিয়া কৰি দিলে হ'ল কিন্তু আমি ভাবো এতিয়া আমি এইখিনি কৰাৰ সময় নহয় আমি এটা অদৃশ্য শক্তিৰ এটা ভয়ানক ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ সময় এই সময়ত আমি ছাৰৰ পৰা তালি চাকি থালিৰ কথা শুনিম বুলি বহি থকাই নাই আমি আশা ৰাখিছো যে তেখেতে বৰ্তমান পৰিস্থিতিৰ বিষয়ে কিছু আমাক তথ্য দিব আগন্তুক দিনত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে কি ধৰণে আমি যুঁজিব পাৰিম আদি ইত্যাদি কথাবিলাক আমাক অনুকিয়াই দিব বা এটা আভাস দিব দেশত কিমান আইচিইউ আছে ভেন্টিলেটৰ আছে বা লাগিব কি ধৰণে এই গোটেই পৰিস্থিতিটোৰ লগত আগন্তুক দিনত মোকাবিলা কৰিব তাৰ বিষয়ে আমাক ক'ব আৰু লগতে যিটো বেয়া হোৱা ইকনমি বা আগলৈ আৰু বেছি বেয়া হ'বলগীয়া ইকনমিটো কি ধৰণেৰে তেওঁ ওপৰলৈ লৈ যোৱাৰ কিছুমান পৰিকল্পনা বা ষ্ট্ৰেটেজি ৰাখিছে তাৰ বিষয়ে আমাক ক'ব সেয়েহে আমি আশা ৰাখিছো যে তেওঁৰ আগন্তুক ভাষণবিলাকত বা আহ্বানবিলাকত আমাৰ এই কথাবিলাক ইনক্লুড কৰে আৰু অনুগ্ৰহ কৰি ৰিস্ক লোৱা কথাবিলাক নক'বই কাৰণ এনেকুৱা এটা লকডাউন যদি পুনৰ ফেইলিয়াৰ হয় তেন্তে আগন্তুক দিনত এই লকডাউন বৃদ্ধি হ'ব আৰু আমাৰ অৱস্থা আৰু বেয়া হ'ব ধন্যবাদ জয় আই অসম